হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? মোৰ ভালেই। বৰ্তমান মই কলকাতা খড়গপুৰত আছোঁ আৰু কলকাতা খড়গপুৰনো কেনেকুৱা পূজা হয় আপোনালোককো অকণমান দেখাওঁ আৰু লগতে মোৰ ইউটিউব চেনেলতো সাঁচি ৰাখোঁ বুলি ভাবিলোঁ। আৰু আমি অহা আজি এমাহেই হ'ল কলকাতা খড়গপুৰ বেংগলোৰৰ পৰা, আৰু এয়া পূজা মণ্ডপ সাজি আছে। আজি ভিতৰত কিনো বনাইছে আপোনালোকক দেখাওঁ। প্ৰথমতে মই মিনি ব্লগত দিছিলোঁ গণেশ বনাব বুলি মই অনুমানত ভাবিছিলোঁ, কিন্তু নহয়, গণেশ এখন জংঘল বুক চিনেমাখন জংঘল বুকৰ গোটেইখিনি চিনাৰী বনাইছে। আৰু ভিতৰলৈ গৈ ব'লকচোন কি আছে চাওঁ। কেনেকুৱা ধৰণৰ দেখিছোঁতো ভালেই লাগিছে চাই। ভালেই লাগিলে চাই। নতুনকৈ যদি মোৰ চেনেলটোত আহিছে, ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব আৰু লগতে যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, মোক উৎসাহ জনাব যেন আকৌ এনেকুৱা নতুন নতুন ব্লগৰে আপোনালোকৰ মাজলৈ আহিব পাৰোঁ। আৰু ইয়াত সোমাই দেখিছোঁ এডাল প্ৰকাণ্ড সাপ। জংঘল বুকত যেনেকৈ সাপডাল ওলমি থাকে তেনেকৈয়ে বনাইছে। ইফালে এয়া সিংহ, মানে গোটেইখন জংঘল বুকৰে চিনাৰী বনাইছে। আৰু এইফালে শিয়াল বনাই থৈছে, আৰু এইফালে ইয়াত ভূতৰ যিখিনি চিনেমাখনত দেখুৱাই চিনাৰীটো সেইটো দেখাইছে। আৰু এইফালে এয়া হৰিণা দেখিছে। এনেকৈয়ে মানে বহুত কষ্টৰে বনাইছে, বহুত ডাঙৰ বনাইছে। আৰু এয়া জিৰাফ, লগতে এই ছাইডত এয়া চিনাৰীবোৰো বহাই দিছে চিনেমাখনৰ। সেইটো সৰু ল'ৰাটো যেনেকৈ চিনেমাখনত ওলাই তেনেকৈ চিনাৰীবোৰ বহাই দিছে। এয়া গণেশ বাবা বনাইছে। আৰু ইয়াত গোটেইখিনি প্ৰায়ভাগ বনোৱাৰ পৰা দেখিছোঁ খেৰৰে বনাইছে। গোটেই চিনেৰীবোৰ খেৰৰে বনাইছে। মই প্ৰথম দিনাৰ পৰা দেখিছোঁ বনাই, আৰু এয়া ওপৰলৈও বনাইছে। বিশেষকৈ তৈয়াৰ হোৱাগৈ নাই, কিন্তু দেৱী মণ্ডপত আনি থৈছে, কিন্তু তৈয়াৰ কৰিয়ে আছে। যিমান পাৰিছে মানুহে তৈয়াৰ কৰি আছে। আৰু বেংগলী লোকসকলে যে এনেকৈ এখন বনাব ভবাও নাই বাৰু। প্ৰথমেতো মই গণেশ বুলি অনুমান কৰিছিলোঁ, যে গণেশৰ এটা অনুমান বনিছে। আৰু ইয়াৰ ভিতৰত এয়া কিছুমান দৃশ্য দেখাইছে, য'ত নেকি দৃশ্যবোৰ মানে চিনেমাখনৰ নিচিনাই, মানে অনুমান কৰিব পৰা নাই মই চাই লৈ। এয়া এটা পুখুৰী বনাইছে, য'ত জংঘল বুকৰ ল'ৰাটোৱে পানী খাইছিলে, আৰু ত'তে ঘৰিয়াল। আৰু এই ওপৰলৈ বহুত কিবাকিবি মানে নিজৰ ইচ্ছাৰে সজাইছে, মানে যেনেকৈ চিনেমাখনত আছিলে তেনেকৈয়ে সজাইছে। এয়া বাঘ, আৰু ওপৰলৈ এয়া চিনেৰী। আৰু বিশেষকৈ মানে সন্ধিয়া টাইমত লাইটৰ পোহৰত অতি ধুনীয়া হৈছে মানে দেখিবলৈ চিনেৰীবোৰ। আৰু কাইলৈহে পূজা, আজিয়ে মানুহ মানে ভিৰ মণ্ডপত। গোসানী আনি থৈছে ভিতৰত, কিন্তু এতিয়ালৈকে মুখা খুলি দিয়াই নাই। কিন্তু মানুহ অগণ, কিন্তু কাইলৈ যে সোমাব পাৰিম সেইটো শান্তি নাই, কাৰণ মই দেহাক লৈতো কেতিয়ানো সোমাব নোৱাৰোঁ ইমান ভিৰত। চাওকচোন সেয়া। সেইকাৰণে ভাবিলোঁ ওচৰতে যিহেতু আছে, আজিয়ে কৈ লৈ অলপ ভিডিঅ'ও কৰোঁ, লগতে ব্লগ চেনেলত দিবলৈ। আৰু দেহাকো অকণমান ভালকৈ দেখাই আনো, কাৰণ কাইলৈতো মানুহৰ মাজত দেখাই সেইখিনি চাবলৈ সাহ নাপায়। আৰু সিও চাই ভাল পালে যিহেতু বহুত ভাল লাগিলে। আৰু লগতে আপোনালোককো দেখালোঁ যিমানখিনি পাৰোঁ, চেষ্টা কৰিলোঁ। মণ্ডপটোত লাইট দিয়া নাই, লাইট দিলে কাৰণ জংঘলৰ শ্ব'খিনি নুঠিব, সেইটো কাৰণে লাইট দিয়া নাই। যিমান পাৰিছে মানে অলপ লাইটৰ পোহৰতে শ্ব'খিনি উঠাবলৈ চেষ্টা কৰিছে। কিন্তু মানুহ যেতিয়া হ'ব ভিৰত, কিন্তু কাইলৈ যে ইমানেই ভিৰ হ'ব মানে মানুহ আৰু জেগা নাই ৰখিবলৈ। আজিয়েই বহুত ভিৰ হৈছে। যদি ব্লগটো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ব্লগৰে আপোনালোকৰ মাজত উপস্থিত হ'ম। এতিয়ালৈ লৈছোঁ বিদায়। আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নকৰিবলৈ মোৰ চেনেলটো নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো টিপি দিব মোৰ সকলো ভিডিঅ'খিনি আহিবৰ কাৰণে। আৰু সদায় উৎসাহ জনাব, মোক আগলৈ যাবলৈ আশীৰ্বাদ কৰিব। সকলোলৈ থাকিলে ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশাও কৰিলোঁ মই। লগতে দেহা আৰু মোলৈ সকলোৰে মৰম থাকিব বুলি আশা কৰিলোঁ। আৰু সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। আকৌ অহাবাৰলৈ অপেক্ষা।